সেইটো চা শিট oh shit bomb dangerous bhai hey happy jani অলৰাইট গাইজ কালি চাবি পাই গ'লোঁ মানে একচুৱেলি আজি ৰাতিপুৱা পাইছোঁ গণেশ বাবা একদম ধন্যবাদ গণেশজীক বহুত প্ৰে কৰিলোঁ তাৰপিছত ছাডেনলি পাই গ'লোঁ খিৰিকীখনতে আছিলে বাকী অল ছেট নহ'লে আজি ঘৰ নাপালোঁগৈ নেট বাকী আপোনাৰ ভাই লগ ইধৰ দুটা ওলাই দিলে আমি তিনিটা লাষ্টত বাকী মটৰ চাইকেল বাদে কাৰেগে আলো টাউনৰ পৰা বিদায় ল'লোঁ এতিয়া একচুৱেলি কথাটো কালি ৰাতি মোৰ হোৱা একদমেই নহ'ল ইটছ ইজ বিকজ চাবিটোৰ কাৰণে ভাই আজা এইটো একচুৱেলি গেছ মোৰে ভুল হয় মই আহি পেলাই বস্তুবোৰ ঠিক ঠাককৈ নথলোঁ ঘপকৈ আহি পেলাই হেং কৰি পেলাই থৈ দিলোঁ এণ্ড তাৰপিছত এইবোৰ নাথাকল আৰু গোটেই ৰাতি ইহঁতকো হোৱা নকৰিলোঁ এতিয়া আজি গৈ আছোঁ ঘৰলৈ আৰু ইয়াৰ পৰা ডিষ্টেঞ্চ আছে 302 কিলোমিটাৰ ভাল লাগিলে যথেষ্টখিনি মেচুকাৰ পৰা এটা ভাল মেমৰি লগত লৈ গৈছোঁ আৰু লগতে আপোনালোককো বহুতখিনি কথা ক'বলৈ আছে যিখিনি ঘৰত আৰামছে বহি মেলি কথা পাতিম বাকী থাকিলে এতিয়া ইয়াৰ ৰোড কণ্ডিশ্যনৰ ওপৰত ক'বলৈ গ'লে ৰোড কণ্ডিশ্যন অলমষ্ট গুডেই হয় কিন্তু যিটো আলং আহাৰ ৰাস্তা মানে পাছিঘাট হৈ সেই ৰাস্তাটো কনষ্ট্ৰাকশ্যন এতিয়া চলি আছে আৰু মে বি চাগে কেইবছৰমানৰ পিছত কমপ্লিট মানে হাইৱে হৈ যাব দেন তেতিয়া মেচুকা অহাৰ মজাটো বেলেগ হ'ব বা যিটো অফ ৰোডিং কৰা মজা হয় সেইটো এটা বেলেগ তো এই ৰোডটোত অফ ৰোডিং কৰিব নোৱাৰিব তেতিয়া এতিয়া ইয়াৰ ৰোড কণ্ডিশ্যন অলমষ্ট তেনেকুৱাই নাই এণ্টক বাবা আকৌ মিলে কি হৈ গ'ল It was at this moment that he knew he fucked up. টুল বে শিট বে বম পিছল লাগিলে হাতত হেৰি ভাগিলে নেকি বা তই কি তই পৰিলি হা শ্ল' সেইফালে যা এই চাই ৰ এইখন বহুত কমিলে ৰ হেণ্ডেল বেকা হৈ গ'ল নেকি বা চিৰিয়াছলি কৈছোঁ বহুত সাৱধানে আহিব মই বৰ লেতেৰাকৈ পৰিলোঁ বাৰু গাৰ্ড আছিলে কাৰণে একো প্ৰব্লেম নাই আমাৰ এণ্টক বাবাও পৰি গ'ল সিহঁতিকেইটা আহিছিলে বহুত ফিচলন কৰিছোঁ ন এইডোখৰ আলঙৰ ৰ'দটোত একমাত্ৰ হেলমেট আৰু এই জেকেটটোৰ কাৰণে মই আজি বাচি গ'লোঁ সেইটো চা কৈ এজন কি যে হৈছে ভাই আকৌ এইটো পৰিলে গাৰ্ড বেকা হৈ গ'ল মানে আমাৰ অৱস্থা বেয়া এইপিনে আহি পেলাই আকৌ অভিলেখ বাই পৰিলেহি এতিয়া হেৰিটো খোল খাই গ'ল নহয় খাটাং মাৰি যাব এতিয়া কি হ'ব খোল নাখায় নে একবাৰ মই পৰিলোঁ চিন্ময় পৰিলে আকৌ নেক্সট পৰিছে ই ফাটি গৈছে কিন্তু লাষ্টত গৈ পেলাই এনেকুৱা লাগিছে স্পৰ্টছ বাইক এখনে ভাল অ' শিট গাইজ দেই মই বম পিছল ये बहुत फिसल है अरे हम लोग भी गिरा ये पता नहीं इसमें क्या मिट्टी में क्या है पूरा फिसल है दिस इज नॉट रियली इजी बरफत राइड কৰি ইয়াত কে ইজি লাগিছিলে কিন্তু বুকাৰ ৰাইডটো বুকাৰে পাতিছে বৰফতে মানে ইমান পিছল নাছিলে মানে তো ইয়াৰ পৰা আছে 59 আমি ইয়াতে ৰখিছিলোঁ ৰৈ পেলাই ইয়াতে এইটো পিঠা ল'লোঁ আতে আৰু এতিয়া আমি পামগৈ পাছিঘাটত গৈ পেলাই অকণমান বাইকখন চেক কৰাব লাগিব মানে 2-3বাৰমান পৰিলোঁ তো অকণমান আগডোখৰ প্ৰব্লেম পাইছোঁ চাওঁ দেখুৱাই ল'ব লাগিব দেখুৱাই ল'লে ভাল একচুৱেলি কথা কি হয় ইয়াতে হেনো লেম্বৰগিনিও চলিছিলে পাছিঘাটৰ যিটো এইটো ৰাস্তা ৱাহ
মানে আমাৰ নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইম যদি লেম্বৰগিনি আহিছে অৰুণাচলৰ পাছিঘাট ৰোড सही है One hour later. আকৌ পৰিলে হা হেডলাইট গ'ল কি হৈছে গাইছ মানে ডাউনত আহিবলগীয়া হৈছে কাৰণে স্লিপাৰী ৰাস্তাত এক্সিডেণ্ট এইটো হেডলাইট গ'ল বে জ্বলিব নাই হেডলাইট চাওঁ জ্বলিব ষ্টাৰ্ট দিছ এখন কেলা খুলি লৈ যোৱা হাতত হ'লে নিব চোৱা গোটেই বোকা লাগিলে হ'ব লাহে লাহে ব'লা বেছি ৱেইট লৈছা আকৌ তুমি কি হ'ল এনেকৈ লগাব লাগিব উপায়টো নাই তুই জোখতকৈ বেছি লৈছা বাইকখন ৱেইট আছে ন আৰু মেইন কথা হ'ল আমি সেইদিনা যাওঁতে ওপৰত গৈছিলোঁ আজি বৰষুণ দি দিলে ন আৰু ডাউনত আহিছোঁ ন ফাইনেলি তো আহি পালোঁ পাছিঘাট কিন্তু আমাৰ অপু ভাই বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈ গ'ল আৰু চব ঠিক আছে নাই লাজ দোকান মোবাইলে লৈছিলোঁ লাজ দোকান বাৰু দে একো নাই কণ্টেণ্ট ইজ কণ্টেণ্ট মোবাইল এইফালে অকণমান বাইকখনৰ ডেমেজ হ'ল এইখিনি বাট কাৰেং ৰাইডে জিন্দা আছে বৰ্ণ টু বি ৰাইড অকণমান এইবোৰ বাৰু ঠিক ঠাক হৈ যাব বৰ্ণ টু দ্য ৰাইড সাধাৰণ কথা একো নাই আৰু মানে মদগা চদগা অকণমান বাৰু সেইকাৰণে সদায় চেফলি ৰাইড কৰিব তই এতিয়া কিবা এটা খাই লওঁ খাই লৈ ওলাই যাওঁ নে কি কোৱা বৰ ভোক লাগিছে খাই লওঁ তো গাইছ এতিয়া পাছিঘাটৰ পৰা ওলাই দিছোঁ বাজিছে টাইম 3টা ঘৰ গৈ পামগৈ 10টাত মেইন কথাটো কি হ'ল কালি মোৰ একদম আশা নাছিলে মই ইয়ালৈ উভতি অহাৰ আশা একদমেই মানে চেঁচা পানী পৰিছিলে কাৰণ চাবিটো হেৰাই যোৱা হেতেনে মইতো কেতিয়াও মানে ডাইৰেক্ট কৰি পেলাই বাইক লৈ ইমান স্পীডত আহিব নোৱাৰিলোঁ হেতেনে মইতো ক'ৰবাত ৰৈ আহিব লাগিলে হেতেনে তো মোৰ ঘৰত বাজিলে হেতেনে বেন আৰু লগতে এহেঁতকেইটা ফচিলে হেতেনে মোৰ কাৰণে এণ্ড এতিয়া আমাৰ এণ্টক ভাই আগত গুচি গ'ল আকৌ একেইন বাকী আমাৰ অভিলেখৰ বাইকখন অকণমান পৰিলে বাৰু একো নাই কাইলৈ ঠিক হৈ যাব বুলি ক'লে আমাৰ চৌধুৰী দালে ফোন কৰা হ'ল তো গ্লাছ এইবোৰ ভাগিলে তো হৈ যায় মানে একচুৱেলি মানুহৰ কি হয় ৰাইডটো যেতিয়া কৰা হয় বহুত সাৱধানে চলিব লগা হয় কিন্তু কেতিয়াবা কি হৈ যায় ইমানেই মানে আগত বাধা আহি পৰে সেইটোত মানে নিজক কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায় কিন্তু সেইখিনি সময়তে আমাৰ মেইন দায়িত্ব হৈছে যে ৰাইডাৰ হিচাপে কেনেকৈ নিজক কণ্ট্ৰল কৰিব পাৰোঁ তো অৰুণাচল বৰ্ডাৰ মানে পাছিঘাট বৰ্ডাৰ এণ্ড তো আমাৰ মেইন কথাটো মানে সেইটোৱে হৈছে আমি ৰাইডৰ টাইমত কেনেকৈ নিজক কণ্ট্ৰল কৰিব পাৰোঁ নিজক মানে সেইটো টাইমত পেনিক নকৰি আগবাঢ়ি যাব পাৰোঁ মেইন কথা সেইটোৱে আৰু গ্ৰুপত গ'লে সদায় ইটোৱে সিটোক হেল্প কৰাটো আমাৰ দায়িত্ব মেচুকা ৰাইড ইমানো ইজি নহয় যিমান মানে ভিডিঅ'ত দেখা এতিয়াও হয়তো আপোনালোকে ভাৰ্চুৱেলি মোৰ ভাগৰ ইয়াত চাই আছে কিন্তু যেতিয়া নিজে এক্সপিৰিয়েঞ্চ কৰিবলৈ আহিব তেতিয়া গম পাব যে কিমান ডেঞ্জাৰ কিমান মানে প্ৰতিটো বস্তুৰ মানে আমি কিমান কষ্টৰে পাৰ কৰিছিলোঁ সেইখিনি গম পাব আৰু এতিয়া গৈ পামগৈ ঘৰ কেইটা বজাত ঠিক নাই তো GoPro বেটেৰী অলৰেডি ডেড হ'বলৈ হৈছে আৰু অলপ বচাই থৈ দিওঁ বাকী যদি আগত কিবা হয় দিনটো বহুত ভয়ানক হিচাপে গ'ল এণ্ড গাইজ জল্দি ইয়াৰ গাইড ভিডিঅ' আহিব মই ফুল বাজেট ট্ৰিপ বনাই দিম A to Z অ'কে A to Z ঠিক আছে তো তেতিয়াহ'লে ভিডিঅ' চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে প্ৰেছ দি বেল আইকন যদি কোনোবা নতুন হয় এণ্ড বাই